Hello guys, good morning and welcome back to another video. So আজিৰ ভিডিওটো ৰুমৰ পৰা আৰম্ভ কৰিছোঁ। তো বহুতে মোক সুধি আছে যে দাদা অসম আৰক্ষীৰ কনষ্টেবল লেভেলত যদি নতুনকৈ পদ আহে তো সেই পদত আমি এপ্লাই কৰিবৰ কাৰণে আমাক কিমানখিনি কোৱালিফিকেশ্যন দৰকাৰ হ'ব বা লগতে আমাৰ কিমানখিনি এজৰ প্ৰয়োজন হ'ব বা আমি কিমান এজলৈকে এপ্লাই কৰিব পাৰিম আৰু তাৰ লগতে এপ্লাই কৰিবৰ কাৰণে কি মানে ডকুমেণ্টছ আমি যোগাৰ কৰিব লাগিব বা লাইচেঞ্চ কেনেকুৱা ধৰণৰ লাগিব। চ' তাৰ ওপৰত ভিডিও এটা বনাবচোন বা তাৰ ওপৰত জনাবচোন বুলি মোক বহুতে যেহেতু কৈ আছে। তো আজিৰ ভিডিঅ'ত তাৰ ওপৰতে হ'বলৈ গৈছে যে আমাৰ অসম আৰক্ষীৰ যদি আগন্তুক 4,000 যিখিনি পদ আহিব তো সেই পদত যদি কনষ্টেবল লেভেলৰ যদি পদ আহি যায় তো তাতে সেই পদত এপ্লাই কৰিবৰ কাৰণে তো তোমালোকৰ লগত কেনেকুৱা ধৰণৰ লাইচেঞ্চ লাগিব বা তোমালোকৰ লগত কিমানখিনি অৰ্হতা থাকিব লাগিব বা তোমালোকৰ এজ কিমানখিনি হ'ব লাগিব তাৰ ওপৰত ধুনীয়াকৈ ডিটেইলছত জনাই আছোঁ। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু যদি চেনেলত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব নতুন ভিডিঅ'ৰ নটিফিকেশ্যনৰ কাৰণে আৰু মোক মটিভেশ্যন দিব সদায় যেন এনেকুৱা ভিডিঅ' তোমালোকৰ লগত আগবঢ়াই থাকিব পাৰোঁ। আৰু আগন্তুক আহিবলগীয়া যিমানখিনি পদ থাকিব সকলোবিলাকৰ যিমান ইনফৰমেশ্যন থাকিব, যিমান লাগতিয়াল কথা থাকিব তো সকলোবিলাক মই এই চেনেলটোতে শ্বেয়াৰ কৰিম, মাত্ৰ তোমালোকে ছাপোৰ্ট কৰি যাব। তো এতিয়া আমি মেইন কথাটো আলোচনা কৰোঁ যে আমাৰ আগন্তুক আহিবলগীয়া অসম আৰক্ষীৰ যিখিনি ভেকেঞ্চি থাকিব বা যিখিনি পদ থাকিব তো সেই পদত যদি কনষ্টেবল লেভেলৰ পদ যদি আহি যায় তো কম বেছি পৰিমাণে হ'লেও তো সেই পদত এপ্লাই কৰিবৰ কাৰণে তোমালোকৰ লগত হ'ব লাগিব এখন ড্ৰাইভিং লাইচেঞ্চ, ঠিক আছে। তো এক নম্বৰত লাগিব তোমাৰ ড্ৰাইভিং লাইচেঞ্চ। তো ড্ৰাইভিং লাইচেঞ্চখনৰ কোনো ধৰণৰ কথা নাই যে তোমালোকে HMV লাগিব বা তোমালোকৰ যে LMV লাগিব, মাত্ৰ তোমালোকৰ লগত এখন ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব, ঠিক আছে। মাত্ৰ সেই লাইচেঞ্চ হ'ব লাগিব LMV বা HMV, ঠিক আছে। যে তোমালোকে কিন্তু 2 হুইলাৰ লাইচেঞ্চ হ'লে এপ্লাই কৰিব নোৱাৰিবা, কাৰণ 2 হুইলাৰ লাইচেঞ্চ হ'লে তোমালোকে যিটো নেকি এপ্লাই প্ৰচেছ থাকিব তো সেই প্ৰচেছ যিহেতু চাৰিচুকীয়াৰ হয় তো সেইবাবে তোমালোকে 2 হুইলাৰ লাইচেঞ্চ হ'লে এপ্লাই কৰিব নোৱাৰা। তোমালোকৰ লগত লাগিব LMV আৰু HMV। তো এই দুখন ভিতৰত মানে লাইচেঞ্চখন হ'লেই হ'ল, মাত্ৰ চাৰিচুকীয়া বা ডাঙৰ গাড়ী লাইচেঞ্চ হ'ব লাগিব, তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু যদি তোমালোকৰ এজৰ ফালৰ পৰা যদি চাবলৈ যাওঁ আমাৰ এজখিনি লাগিব, যিখিনি ধৰক জেনেৰেল কেণ্ডিডেট আছে তো সেইখিনি যিখিনি ল'ৰা ছোৱালী থাকে বা একচুৱেলি ছোৱালীৰ ওপৰত নাইবা ল'ৰা হয় তো সেই ল'ৰাখিনি জেনেৰেল ল'ৰাখিনি লাগিব 18 বছৰৰ পৰা 30 বছৰ বয়স হ'ব লাগিব। তাৰ লগতে যিখিনি ST OBC SC থাকে তো সিহঁতৰ এজ ৰিলেক্সেশ্যন আছে। OBCৰ কাৰণে থাকিব 3 বছৰ আৰু SCৰ কাৰণে থাকিব 3 বছৰ আৰু লগতে STৰ কাৰণে থাকিব 5 বছৰ, ঠিক আছে। তো যদি জেনেৰেলৰ কেণ্ডিডেট হয় তোমালোকে তেতিয়াহ'লে 18 বছৰৰ পৰা 30 বছৰলৈকে কৰিব পাৰিবা এপ্লাই, আৰু যদি তোমালোকৰ OBC হয় তেতিয়াহ'লে 18 বছৰৰ পৰা 26 বছৰলৈকে কৰিব পাৰিবা এপ্লাই, আৰু যদি তোমালোকৰ যদি ST কেটেগৰী হয় তেতিয়াহ'লে তোমালোকে 18 বছৰৰ পৰা 28 বছৰলৈকে কৰিব লাগিব এপ্লাই, মানে কৰিব পাৰিবা এপ্লাই, ঠিক আছে। তো এইখিনি গম পাই গ'লা। তো নেক্সট তোমালোকৰ ধৰক যিটো নেকি কোৱালিফিকেশ্যন, তো যদি তোমালোকে কনষ্টেবল লেভেলত যদি এপ্লাই কৰিব বুলি ভাবিছা বা যদি এপ্লাই কৰা তেতিয়াহ'লে তোমালোকৰ লগত লাগিব কোৱালিফিকেশ্যন কমচে কম মানে মিনিমাম বা মেক্সিমাম মানে কথা নাই। তো তোমালোকৰ লগত মাত্ৰ যদি চিম্পুলকৈ যদি HLC পাছ কৰা মানে তোমালোকে এনেই মানে স্কুলৰ পৰা এনেই ধৰক তোমালোকে এডুকেশ্যন লেভেল যিটো নি চাৰ্টিফিকেট দিয়ে তো লাগে তোমালোকে সংস্কৃতৰ পৰা এখন স্কুলৰ পৰা নহয় কিয়, যিখন হায়াৰ ছেকেণ্ডেৰীৰ পৰা নহয় কিয় বা য'ত নহয় কিয় য'তে পঢ়িছা তোমালোকে তো সেই মাত্ৰ চিম্পুল মেট্ৰিক পাছ কৰিলে তোমালোকে কনষ্টেবল লেভেলত এপ্লাই কৰিব পাৰিবা, ঠিক আছে। তো এইকেইটা গম পালা কি লাগিব যে তোমালোকৰ লগত থাকিব লাগিব এখন ড্ৰাইভিং লাইচেঞ্চ, তাৰপিছত তোমালোকৰ হ'ব লাগিব কমতে মানে যিখিনি শিক্ষাগত অৰ্হতা তোমালোকৰ মেট্ৰিক পাছ হ'ব লাগিব, মানে 10 পাছ হ'ব লাগিব। তাৰপিছত তোমালোকৰ যিটো এজ হয় তো জেনেৰেলৰ কাৰণে 23 বছৰ থাকিব, OBCৰ কাৰণে 26 বছৰ, SCৰ কাৰণে 26 বছৰ আৰু লগতে যদি ST হয় তো সিহঁতৰ কাৰণে থাকিব 28 বছৰ। তো এইখিনি যদি তোমালোকৰ লগত যদি আছে তেতিয়াহ'লে তোমালোকে এতিয়াৰ পৰা ৰানিং লং জাম্পৰ কাৰণে প্ৰেক্টিছ কৰক। বাকী ৰানিং লং জাম্পৰ কাৰণে প্ৰেক্টিছ কৰিলে নহ'ব, তো তাৰ পৰিৱৰ্তে যিমানখিনি কষ্ট তোমালোকে ৰানিং আৰু লং জাম্পৰ কাৰণে কৰিছা সিমানখিনি কষ্ট তোমালোকে ৰিটেন টেষ্টৰ কাৰণে কৰিব লাগিব, কাৰণ ৰিটেন টেষ্টটো AB UB FE আৰু ৰাইডাৰ মেচিন যিমানখিনি পদ থাকে সকলোবিলাকৰ লগত একেই কম্বাইন লেভেলত একদম পাতে, যিহেতু সেইবাবে পঢ়িব তোমালোকে ভালদৰে লাগিব। আৰু লগতে স্কিলছৰ কাৰণে গুৰুত্ব দিব লাগিব, গাড়ীখন চলোৱা গুৰুত্ব দিব লাগিব বা লগতে গাড়ীৰ বিষয়ে কিছুমান নজনা কথা তোমালোকে জানিব লাগিব, ইঞ্জিনৰ বিষয়ে ছাৰ্ভিচিঙৰ বিষয়ে এইবিলাক সম্পূৰ্ণ কথা জানিব লাগিব। আৰু সম্পূৰ্ণ ভিডিঅ' মই এই চেনেলত যেতিয়া শ্বেয়াৰ কৰি থাকিম বা আগতে মই শ্বেয়াৰ কৰিছোঁ আৰু বহুতেই সেই ভিডিঅ' চাই বা সেই ভিডিঅ'ৰ পৰা বহুতেই লাভৱান হ'বলৈ সক্ষম হৈছে। হয়তো বহুতেই এইবাৰ চিলেকশ্যন হৈ গ'ল, তো মোক বহুতেই কমেণ্ট কৰিছিলে, বহুতেই মেছেজ কৰিছিলে দাদা মই চিলেকশ্যন হ'ল কনষ্টেবল লেভেল বুলি, এনেকুৱা বহুতেই মোক কমেণ্ট কৰিছে। তো সেই ভিডিঅ'বিলাকৰ পৰাই সিহঁতেও মানে লাভৱান হৈছে, ঠিক আছে। তোমালোকে সেইবিলাক ভিডিঅ' চাব পাৰা, আৰু যদি আগন্তুক নতুনকৈ ভিডিঅ' লাগে মোক ক'ব, মই ধুনীয়াকৈ দিম, লাইভ সহকাৰে দেখুৱাই দিম সকলোবিলাক, ঠিক আছে। তো মাত্ৰ তোমালোকে ছাপোৰ্ট কৰি যাব। আৰু বাকী যদি তোমালোকে কিবা জানিব বিচাৰা লাইচেঞ্চৰ বিষয়ে হওক বা পোষ্টৰ বিষয়ে হওক বা গাড়ীৰ বিষয়ে হওক তো মোক কমেণ্ট কৰক, আৰু নহ'লে ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যন আছে, তাতে তোমালোকে ভিজিট কৰিব, ফেচবুকৰ লিংক ডেছক্ৰিপশ্যন আছে, তাতে মানে ভিজিট কৰিব, পেজটো ফ'ল' কৰিব, ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিব, ফেচবুক পেজটো ফ'ল' কৰিব, তাৰপিছত তোমালোকে মেছেজ কৰিব, মই ভিডিঅ' দিম, ঠিক আছে। বাকী এতিয়া মোৰ এটাই লক্ষ্য যে তোমালোকৰ যিখিনি কেণ্ডিডেটৰ এইবাৰ তোমালোকে চিলেকশ্যন হ'ব নোৱাৰিলা তো সকলোবিলাকক মই এইবাৰ ভালদৰে মানে কথাবিলাক জনাই দিম বা ভালদৰে তোমালোকক বুজাই দিম, যাতে তোমালোকে আকৌ আগন্তুক এই আহি থকা ইণ্টাৰভিউত চিলেকশ্যন হ'ব পাৰা। চ' তাৰে কামনাৰে, ঠিক আছে। আজিলৈকে নেক্সট লগ পাম, বাই বাই, জয় অসম, বন্দে মাতৰম, জয় হিন্দ।